খাওঁ বৰুৱানী দেখোন হে আজিকালি দেখাই নাপাইছোঁ আপোনাক খাওঁ দত্তনি নকওঁ দিয়ক মোৰ কথাৰ ঘৰৰ কামেই শেষ হৈ নাহে ক'লে এইবাৰ খুজিলেও সময় নাপা হৈছোঁ আপুনিতো কেতিয়াবা আমাৰ ফালে যাব পাৰে মোৰো একেহে আপোনাৰ ঘৰৰ কামেই শেষ হৈ নাহে এখানৰ পাছত এখানৰ পাছত এখন মানে কেতিয়াবা বিৰক্তি লাগি যায় আজি আৰু কিবাকৈ অলপ সময় ওলাইছোঁ ৰ'ব হ'লেও আপোনাৰতো অলপ ভালেই আপোনাৰ ছোৱালীটোতো আপোনাক বহুত সহায় কৰি দেই কৰে যা সহায় দিনৰ দিনটো খালি মোবাইলটো কৰি থাকে কেৱল মোবাইলটো টিপব কিবা কৰিব এনেকৈ থাকে ঘৰৰ এখন কাম কৰোঁ মাকো অলপ সহায় কৰি আপুনি নাহে নক'ব দিয়ক আমাৰ তাইও একেহে দিনটো কিবা মোবাইলটো লৈ কিবা ৰিল না ফিল কিবা তাতে কিবা ভিডিঅ' বনাই থাকে খালি তাতে নাচান বাগান কৰি খালি সেইপাই ভিডিঅ' বনাই থাকে আজিকালি মানে চলিগিলাকে মোবাইলটো খাই ফেলছে মানে কি ক'ব কিনা আমাৰ এখেতে বাজাৰত যাতে পালেং লাই কলমৌ এনেকৈ কেইবিধমান শাক আনিছিল সিদিনাই ৰূপাই আপোনাৰ এই শৰ্মাহাৰ নামো আছিল মই নামক জলকীয়া দালি ভাতকেইটা খদ্দৰকৈ ৰান্ধিলোঁ মোৰ নামক জবা খদ্দৰ লগাই আপোনাৰ শাকখিনি ভাজা সময় নহ'ল সেইকাৰণে তাইক মই ক'লোঁ বোলে তই পালেং আৰু কলমৌখিনি ভাজি থবি তাই বুলি ক'লে তাৰ পাছত মই যি মন্দিৰৰ পৰা আহি ভাত খাবা বহি শাকখিনি খাই চাওঁ শাকখিনি দেখোন কিবা মিঠা লাগে মই বোলো কিয় মিঠা লাগিল শাকখিনি তাৰ পাছত দি চাওঁ তাই পালেং শাকৰ লগত কল দিছি কলৰ লগত দিছি মৌ দি সেই লগ কৰি ভাজিছি কি কল আৰু মৌ কিয় দিলা নক'ব দিয়ক তাইৰ কথা আপোনাৰ মই কলমৌ কৈ গৈছোঁ না কলমৌ সেইকাৰণে কল আৰু মৌ দুটা আৰু মৌ দি দিছি সেইকাৰণে মানে কি ক'ব আৰু মানে মোবাইলটোৰ বাহিৰে বেলেগ একো বস্তুৱে চিনি নোপোৱা হৈছে নক'ব দিয়ক আৰু ক'ব মানে মোবাইলটো খাই পেলাইছে আপোনাৰতো অলপ শুনবা ভালে আমাৰ তাই সিদিনা মই বাৰীপে ক'লোঁ বোলে অলপ শাক ছিঙি আনচোন যা মাজনী অলপ শাককে ভাজোঁ তাৰপিছত গেল নেহেৰকৈ মোবাইলটো থৈ অলপ দম দিওঁতে প্ৰথমতে নাযায় তাতে মোবাইলটো টিপি বহি আছিল তাৰপিছত মই দিলোঁ অলপ দম তাৰপিছত গেল বাৰীক লগি শাক ছিঙবা তাৰপিছত আনলাকো বাৰীৰ কিবা কানি ছিঙি তাৰপিছত মোক মাতি মাই শাক আনছোঁ দ মই এতিয়া গ'লোঁ চাবা বোলো কিনো শাক ছিঙি আনছি আজি ইমান কৰ মূৰত গৈছি কিবা শাক ছিঙি আনছি তাৰপিছত তাই কয় দেখোন মা মই আজি একবিধ গুটি শাক আনছোঁ মই বোলো কিনো গুটি শাক আনলাকে তাৰপিছত যে যাই মই ধৰাটোত চাওঁ চব মাখা দেখোন ধতৰা ফুলৰ গুটি আৰু লগত আনছে কেইপাতমান বিধ সেইকা মই বোলো হৈছে দে আৰু এই কোনোবা দিনা মানুহ মাৰিব এই দ্বাৰা কাম কৰা মানে কাৰোবাৰ ঘৰতে গোলা ৰহান কথা গতিকে আৰু এই মানে কাম কৰিব নেদাই ভাল কোনোবা দিনা কিবা কি খুৱাই মাৰে ঠিক নাই আজিকালি চলিগিলা শেষ কৰি দিছে মোবাইলটোৱে